গাইস আজি ৰাতি খাবৰ কাৰণে এইফালে মেগী বনাই ললোঁ মেগী আলু আৰু দুধ অকমান ডাংমা দি দিছিলোঁ এনেকৈ কৰি বনাইছিলোঁ আৰু এইফালে মেগী হৈ গ'ল আৰু খাম আৰু এতিয়া মেগী খাম আজি শুকান ৰুটিৰ লগত খাম অকণ জ্বলা দি দিছোঁ মেগীত তেতিয়া খায়ো ভাল লাগে নহয় জানো আৰু এইফালে শুকান ৰুটি বনাই ললোঁ ধুনীয়াকৈ গৰমে গৰমে খাৱা টেষ্টটোৱে বেলেগ আৰু নহয় জানো আৰু এইফালে ধুনীয়াকৈ ভজাই লৈছোঁ এইফালে ৰুটি লৈ লৈছোঁ আৰু এইফালে মেগী লৈছোঁ আৰু এইফালে দুটুকুৰা পিঁয়াজ লৈ লৈছোঁ বছ আজি ৰাতি এয়াই খালোঁ আৰু ভাবিলোঁ অকণমান আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিছোঁ।